Hello and welcome back to my YouTube channel. আজি বনাওঁ বুলি ভাবিছোঁ এখন মেখেলা ডাইচ প্ৰিণ্টিং তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া তাৰ বাবে লাগিব এটা ফেব্ৰিক কালাৰ, এখন পুৰণা নিউজ পেপাৰ, এটা ব্ৰাছ আৰু এইটো দেখিছে ডাইচৰ ডিজাইনটো এনেকুৱা ধৰণৰ। এইবিলাক অনলাইনতে কিনিবলৈ পায়, আপোনালোকে চাই ল'ব। তাৰপিছত লাগিব এনেকুৱা ধৰণৰ ফৰ্ম এখন। এনেকুৱা কাগজবোৰ আচলতে আমি নতুনকৈ চাৰ্ট কিনিলে তাৰ লগত আহে। তো এইটো এনেকুৱা কাপোৰডোখৰত মানে লৈ ল'ব লাগিব ৰংখিনি। আৰু ইয়াত দেখিছে নিউজ পেপাৰখন মই মেখেলাখনৰ এটা পাৰ্টৰ তলত ভৰাই লৈছোঁ। তাৰপিছত ধুনীয়াকৈ পাৰি ল'ব নিজৰ জোখমতে, ক'ত আপুনি ফুলপাহ বনাব খুজিছে ডাইচটোৰে। তাৰপিছত তাৰ তলত দিব লাগিব সেই যে আমি চাৰ্টৰ কাপোৰখন লৈ লৈছিলোঁ, সেই এনেকুৱা ধৰণৰ ফৰ্মখন তলত পাৰি ল'ব লাগিব। কাৰণ কেলৈ কোমল নহ'লে ডাইচটো কিবা ভাল ধৰণে নবহে আচলতে। দেখিলে মই ভৰাই ল'লোঁ, আপোনালোকে মই যেনেকৈ কৰিছোঁ তেনেকৈ ভৰাই ল'ব। আৰু এয়া দেখিছে ফেব্ৰিক কালাৰটো এইখিনি আনখন ফৰ্মত মই ঢালি ল'লোঁ। ফৰ্মখন আচলতে কম হৈছে কাৰণে মই তলত কাপোৰখন দি লৈছোঁ। আপোনালোকে যিমান পাৰে ফৰ্মখন কোমল কৰি ল'ব, কেইবা পেজো দি ল'ব। এয়া ৰংখিনি দি ল'লোঁ, ৰংখিনি বিয়পাই ল'ব ব্ৰাছটোৰ সহায়ত বা যেনেকৈ আপুনি সুবিধা হয় তেনেকৈ বিয়পাই ল'ব। তো মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো নিশ্চয় দবাব। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। এইটো দেখিছে ডাইচটো লৈ ল'লোঁ। ডাইচটো মই এই ফৰ্মখনৰ এনেকৈ কালাৰখিনি দিয়াত জোৰেকৈ হেঁচি ল'ম, মানে লগাই ল'ম সম্পূৰ্ণকৈ, নহ'লে নবহিব নহয়। পূৰা ধুনীয়াকৈ লগাই লৈছোঁ। এয়া দেখিছে। তাৰপিছত কোনডোখৰত আপুনি ফুলপাহ দিব খুজিছে সেইডোখৰতে মই একেবাৰে মেখেলাখনৰ তলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইটো দি পিনে অলপ জোৰেকৈ হেঁচি দিব। এয়া দেখিলে কি ধুনীয়াকৈ ডাইচটো বহি গৈছে। আৰু ক'ৰবাত আচলতে কালাৰটো নধৰিলে তো সেইডোখৰত আপোনালোকে এনেকুৱা সৰু ব্ৰাছ এটা লৈ নিজৰ ডিজাইনত কৰি ল'ব। কাৰণ কেতিয়াবা নবহিবও পাৰে, খাজটো আচলতে পাৰফেক্টলি থকাৰ ওপৰতে কথা। কাৰণ মই বাৰে বাৰে কৰি থকা হৈছে, তো অলপমান কালাৰটো সোমাই যোৱাৰ কাৰণে ডাইচটো অকণমান পাতল হৈ গৈছে খাজটো। এয়া দেখিছে মিলাই লৈছোঁ। মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া দেখিছে ভিডিঅ'টো আপোনালোকক বহাই দেখাই দিলোঁ, কিমান ধুনীয়া, কিমান পাৰফেক্টলি বহি গৈছে। দেখিছে এয়া মোৰ মেখেলা বনোৱা হৈ গ'ল। তো দেখিছে কিমান ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন। আৰু যদি কিবা সুধিব লগা থাকে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। বাই বাই।